নমস্কাৰ আজি ভিডিঅ'টোত মই MFI বিল 2020 ৰ ওপৰত অকণমান ক'বলৈ লৈছো আপোনালোকে ইতিমধ্যে এই বিলখনৰ বিষয়ে শুনিছে বা ইয়াত কি আছে সেইখিনি কথা আপোনালোকে ইতিমধ্যে জানিছে হয়তো তথাপিও আজি ভিডিঅ'টোত মই অকণমান ইয়াৰ বিষয়ে উনুকিয়াই দিম মাইক্ৰ ফাইনেন্স কোম্পানী বিলাকে যধে মধে লোন কেনেকৈ দিব পাৰে বেলেগ বেংক বিলাকে তো জনেদৰে নিদিয়ে আৰু এই প্ৰবলেমটো অকল অসমতে কিয় বেছি হ'ল এই যেতিয়া বিলখন বিধানসভাত গৃহীত হ'ল ইয়াৰ পাছত হসাকয়ে আমাৰ মহিলাসকলে হকাহ পাবনে আজি মই ভিডিঅ'টোত যিমানখিনিলৈকে পাৰো মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো যাতে আজি এটা সাম মানুহে যিখিনি ভুল কৰিলে সেই ভুলৰ ফলখিনি যাতে আমাৰ নেক্সট জেনেৰেশ্যন বা তেওঁলোকৰ সতি সন্ততিয়ে যাতে ভুগিব লগা নহয় আৰু যাতে বিজনেছ এটা কৰিবৰ সময়ত বা বিজনেছ এটা আৰম্ভ কৰিবৰ সময়ত যাতে আমাৰ কোনো সমস্যাৰ আমি সন্মুখীন হ'ব লগা নহয় মাইক্ৰ ফাইনেন্সবোৰ হৈছে নন বেংকিং ফাইনেন্স কোম্পানী মানে ই বেংক নহয় ই হৈছে NBFC আৰু মাইক্ৰ ফাইনেন্সে পইচা ডিপজিট নলয় খালি ই লোন হে দিয়ে এতিয়া কথাটো হ'ল যে মাইক্ৰ ফাইনেন্স ইনষ্টিটিউচন বিলাক কেলে খোলে বেংকৰ লাইসেন্স এটা পাবৰ কাৰণে ফাইনান্সিয়েল কোম্পানী এটা চলোৱাৰ এক্সপেৰিয়েন্স দেখুৱাব লগা হয় আৰু তেতিয়াহে RBI বেংকৰ লাইসেন্স দিয়ে আৰু সেই কাৰণে বহুতে NBFC খোলে আৰু মাইক্ৰ ফাইনেন্স এটা খুলিবৰ কাৰণে RBI কোনো এপ্ৰুভেলৰ প্ৰয়োজন নহয় আমাৰ চকুৰ আগতে থকা কেইটামান উদাহৰণ মই দিছো বন্ধন বেংক যেটো এটা মাইক্ৰ ফাইনেন্স কোম্পানী আছিল HDFC বেংক আছিল HDFC লিমিটেড যেটো NBFC আছিল আৰু যিয়ে ঘৰৰ কাৰণে ফাইনেন্স কৰে ICICI বেংক আছিল ইণ্ডাষ্ট্ৰিয়েল ক্ৰেডিট এণ্ড ইনভেষ্টমেণ্ট কৰ্পোৰেচন অফ ইণ্ডিয়া চমুকৈ ICICI যিয়ে ইণ্ডাষ্ট্ৰিক ফাইনেন্স কৰিছিল আৰু যেতিয়া এই মাইক্ৰ ফাইনেন্স কোম্পানী বিলাকে নিজৰ এক্সপেৰিয়েন্স RBI দেখুৱালে মানে কিমান লোন দিছে জনসাধাৰণক আৰু জনসাধাৰণে ইয়াৰ পৰা কিমান উপকৃত হৈছে সেইখিনি যেতিয়া RBI দেখুৱালে তেতিয়া বেংকৰ লাইসেন্স পালে তাৰ মানে বিনা ফাইনান্সিয়েল সাৰ্ভিসত এক্সপেৰিয়েন্স নোহোৱাকৈ RBI বেংকিং লাইসেন্স নিদিয়ে আৰু সবচে সহজ ফাইনান্সিয়েল কোম্পানী খোলাটো হৈছে মাইক্ৰ ফাইনেন্স এতিয়া কথাটো হ'ল যে মাইক্ৰ ফাইনেন্স কোম্পানী বিলাকে অসমলৈ ইমানকৈ কি আহিলে বা অসমতে এই প্ৰবলেমটো ইমান বেছি কিয় হ'ল কাৰণ ভাৰতৰ বাকিবোৰ জিলাতো মাইক্ৰ ফাইনেন্স কোম্পানী বিলাক আছে কিন্তু অসমৰ মহিলাসকলৰ ওপৰত এই হাৰাশাস্তি কিয় কৰিবলগীয়া হ'ল মাইক্ৰ ফাইনেন্স কোম্পানী এটা খুলিবলৈ হলে ইয়াত কেপিটেল লাগিব আৰু বাকিবোৰ জিলাত মাইক্ৰ ফাইনেন্স কোম্পানী এটা খুলিবলৈ হলে মিনিমাম কেপিটেল লাগিব 5 কোটি টকা কাৰণ মাইক্ৰ ফাইনেন্স কোম্পানী বিলাকে মানুহক লোন দিব লাগিব তাৰ কাৰণে পইচা লাগে কিন্তু অসম বা নৰ্থ ইষ্ট ৰিজনত মাইক্ৰ ফাইনেন্স কোম্পানী বা ইনষ্টিটিউচন এটা খুলিবৰ কাৰণে মিনিমাম কেপিটেলৰ প্ৰয়োজন হ'ব 2 কোটি টকা গতিকে 2 কোটি টকাতে এটা মাইক্ৰ ফাইনেন্স কোম্পানী এটা খুলি পেলাই মানুহখিনিক লোন দি ইনকাম কৰিব পাৰিছিল আৰু সেই কাৰণে অসমলৈ ধাৰাখাৰে মাইক্ৰ ফাইনেন্স কোম্পানী বিলাক আহিবলৈ ধৰিলে আনকি এই লাভ হোৱা দেখি অসমত ডাঙৰ বেংক বিলাকেও মাইক্ৰ ফাইনেন্স কোম্পানী খুলি পেলাই মানুহক লোন দিবলৈ আৰম্ভ কৰিলে এতিয়া তথ্যৰ মতে অসমত 27 লাখ বৰোৱাৰ্ছ আছে মানে মাইক্ৰ ফাইনেন্স কোম্পানীৰ পৰা লোন লোৱা মানুহৰ সংখ্যা হৈছে 27 লাখ আৰু বেছিভাগে মহিলা আৰু এতিয়া 12000 কোটি টকাৰ লোন মাৰিবলৈ বাকি আছে তাৰ মানে মাইক্ৰ ফাইনেন্স কোম্পানী বিলাকেও লোন দিবলৈ আৰম্ভ কৰিলে আৰু আমাৰ মানুহখিনিও ধাৰাখাৰে লোন ল'বলৈ আৰম্ভ কৰিলে দেখা গৈছিলে যে একেজন ব্যক্তিয়ে বেলেগ মাইক্ৰ ফাইনেন্স কোম্পানী বিলাকৰ পৰা লোন ল'বলৈ আৰম্ভ কৰিলে আৰু যাৰ ফলত কি হ'ল লোন লোৱাৰ পাছত লোন পৰিশোধ কৰিব নোৱাৰা অৱস্থালৈ আহিলে আৰু যাক কোৱা হয় অভাৰ লেন্ডিং বা অভাৰ এক্সপোজাৰ আমাৰ অসমীয়া মানুহে লোন ল'বলৈ পালে বেয়া নাপায় কাৰণ আমাৰ অসমীয়া মানুহৰ ফাইনান্সিয়েল প্লেনিং বা বাজেট কৰাৰ কোনো নিয়ম নাই বুলি ক'লেও বেয়া নহয় আৰু যেতিয়া ঘৰখনত কিবা এটা বস্তুৰ অভাৱ হয় কিন্তু মানুহে লোন লৈ পেলাই সেই বস্তুটো পাবলৈ ভাল পায় আৰু সেই কাৰণে কোনো ধৰণৰ বাজেট বা ফাইনান্সিয়েল প্লেনিং নকৰাকৈ মানুহে এটাকৈ লোন ল'বলৈ আৰম্ভ কৰি দিলে আমি সদায় ভৱিষ্যতে প্ৰয়োজন হ'ব বুলি বা দৰকাৰী হ'ব বুলি পইচা কেইটামান সাঁচি থোৱাৰ বিপৰীতে আমি আমাৰ বৰ্তমান কালছোৱাত বা দৈনন্দিন জীৱনত কিছুমান বস্তু সেইখিনি বস্তু লাগিলে দৰকাৰী হওক বা লাক্সাৰি আইটেমে হওক আমি সেইখিনি ক্ৰয় কৰাত বা সেইখিনি আমি গুটোৱাত বেছি আকৰ্ষিত হওঁ আৰু তাৰ ফলস্বৰূপে আজি এইটো অৱস্থা মই ইয়াৰ নেক্সট ভিডিঅ'টোত লোন এটা সোনকালে কেনেকৈ মাৰিব পাৰি এটা লোন থকাৰ পাছত আৰু এটা লোন একো দিগদাৰ নোহোৱাকৈ কেনেকৈ ল'ব পাৰি আৰু সিবিল স্ক'ৰটো কেনেকৈ ভাল কৰিব পাৰি তাৰ ওপৰত ভিডিঅ' বনাই আছো গতিকে আপোনালোকে চাবলৈ নাপাহৰিব আৰু মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি থব আৰু মোৰ ফেচবুক পেজটো লাইক আৰু ফলো কৰি থব এতিয়া অভাৰ লেন্ডিং বা অভাৰ এক্সপোজাৰ মানে কি অকণমান আপোনালোকক মই কৈ দিছো ধৰি লওক আপোনাৰ মাহেকীয়া ইনকাম হৈছে 10000 টকা
আৰু তাৰে 4000 টকা আপোনাৰ যিখিনি লাগতিয়াল খৰচ মানে যিখিনি নকৰিলে নহয় সেইখিনি খৰচত যায় ধৰি লওক আপোনাৰ ল'ৰা ছোৱালী স্কুলৰ ফিজ টিউচন ফিজ ইলেক্ট্ৰিচিটি বিল পানী বিল মোবাইলৰ বিল বা ঘৰৰ গেছ বা পেট্ৰলৰ খৰচ এনেকুৱা যিখিনি আপোনাৰ মানে কম্পালসৰি খৰচ সেইখিনিত আপোনাৰ যায় থাকিলে কিমান 6000 টকা আপুনি ভাবিলে যে মই আৰু ইমাৰ্জেন্সি কিছুমান খৰচ আহি যাব পাৰে বেমাৰ চেমাৰ কাৰণে গতিকে মই আৰু 1000 মই বেলেগে থৈ দিওঁ তাৰ মানে আপুনি 5000 টকা আৰু বচাব পাৰিব কিন্তু যদি আপুনি লোন লয় তেতিয়ালে লোনৰ ইএমআই কিমান হ'ব লাগিব 5000 টকাৰ তলত কিন্তু আমাৰ প্ৰবলেমটো কেতিয়া হয় যেতিয়া আমি কোনো ধৰণৰ ফাইনান্সিয়েল প্ল্যানিং নকৰো বা বাজেট নকৰো তেতিয়া কি হয় আমাৰ লোনৰ যেতিয়া পৰিমাণটো লাহে লাহে বাঢ়ি যাব তেতিয়া আমাৰ ইএমআই পৰিমাণটো 5000 টকাৰ ওপৰত গুচি যাব আৰু তেতিয়াই হ'ব ওভাৰ লেন্ডিং বা ওভাৰ এক্সপোজাৰ তাৰ মানে লোন পৰিশোধ কৰিব নোৱাৰাৰ মূল কাৰণ হৈছে ওভাৰ লেন্ডিং বা ওভাৰ এক্সপোজাৰ এতিয়া ওভাৰ লেন্ডিং বা ওভাৰ এক্সপোজাৰ বস্তুটো কেনেকৈ হ'ল মানে দুই ফালৰ পৰা মাইক্ৰ ফাইনান্স কোম্পানী আৰু আমাৰ মহিলাসকলৰ ফালৰ পৰা মানে জনসাধাৰণৰ পৰা কেনেকৈ হ'ল মই কৈ আছো যেতিয়া এজন ব্যক্তি মাইক্ৰ ফাইনান্স কোম্পানীৰ ওচৰলৈ যাব তেতিয়া তেওঁলোকে এটা আইডি প্ৰুফ বিচাৰিব আৰু তেতিয়া হয়তো আমাৰ মানুহে ড্ৰাইভিং লাইসেন্স থাকে সাধাৰণতে সবৰে হাতত ড্ৰাইভিং লাইসেন্স দেখুৱাই পেলাই এটা লোন ল'ব পাৰিব ধৰি লওক এজন ব্যক্তিয়ে 30000 টকা মাইক্ৰ ফাইনান্স কোম্পানীৰ পৰা লোন ল'লে বিজনেছ এটা খুলিবলৈ আৰু তেওঁ কি কৰিলে 30000 টকা লৈ পেলাই বিজনেছটো নুখুলি বেলেগ কামত খৰচ কৰি দিলে আৰু মাত্ৰ 5000 টকা ধাৰ মাৰিলে বাকি 25000 টকা ধাৰ মাৰিব নোৱাৰিলে আৰু তেতিয়া তেওঁ সেই 25000 টকাৰ লোনটো মাৰিবৰ কাৰণে তেতিয়া বেলেগ এটা মাইক্ৰ ফাইনান্স কোম্পানী এটাৰ ওচৰলৈ গ'ল য'ত তেওঁ আইডি প্ৰুফ হিচাপে দেখুৱালে ৰেচন কাৰ্ড আৰু তাত লোনৰ পৰিমাণ ল'লে 35000 কাৰণ তাত ইন্টাৰেষ্ট ৰেটটো এড হৈ গৈ থাকিব গতিকে এনেকৈ লোনৰ পৰিমাণটো বাঢ়ি বাঢ়ি গৈ থাকিব যাৰ ফলত তেওঁ লোন পৰিশোধ কৰাটো অসম্ভৱ হৈ যাব লোন পৰিশোধ কৰিব নোৱাৰাৰ আৰু এটা কাৰণ হৈছে হাই ইন্টাৰেষ্ট ৰেট তথ্য মতে 23-24% ইন্টাৰেষ্ট ৰেটত মানুহে লোন পৰিশোধ কৰিবলগীয়া আছিল ইন্টাৰেষ্ট ৰেটটো বেছি হোৱাৰ কাৰণটো কি ইন্টাৰেষ্ট ৰেট বেছি হোৱাৰ দুটা কাৰণ আছে এটা হৈছে কষ্ট অফ ফান্ড আৰু এটা হৈছে অপাৰেটিং কষ্ট কষ্ট অফ ফান্ড হৈছে মাইক্ৰ ফাইনান্স কোম্পানী এটাই জনসাধাৰণক লোন দিবলৈ হলে কোম্পানীটোক কেপিটেলৰ প্ৰয়োজন হ'ব আৰু সেই কেপিটেল ক'ৰ পৰা পাব বেলেগ এটা বেংকৰ পৰা ধাৰ লৈ আৰু গতিকে তাতো এটা ইন্টাৰেষ্ট ৰেট লাগিব আৰু দুই নম্বৰতে হৈছে অপাৰেটিং কষ্ট মাইক্ৰ ফাইনান্স কোম্পানী বিলাক বা ইনষ্টিটিউচন বিলাক ক'ত খোলে যিবিলাক অঞ্চলত ডাঙৰ বেংক নাথাকে যাতে গাঁৱৰ মানুহখিনিয়ে সেই বেংকৰ যিখিনি মানে লোন লোৱাৰ সুবিধাখিনি ওচৰতে পায় গতিকে তেনেকুৱা অঞ্চলত যেতিয়া মাইক্ৰ ফাইনান্স কোম্পানী এটা খোলে তাৰ কাৰণে এজেন্ট বিলাক মানুহৰ ঘৰলৈ যাব লোনৰ ইএমআই কালেকচনৰ কাৰণে তাৰ মানে ইএমআই কালেকচনৰ বাবে এজেন্ট বিলাকৰ অহাজোৱা খৰচ আছে তাৰ উপৰিও এজেন্ট বিলাকৰ স্যালাৰি বা কমিশন দিব লগা হয় আৰু ইয়াৰ কাৰণে কোম্পানী বিলাকৰ অপাৰেটিং কষ্টটো বাঢ়ি যায় এতিয়া ভুলটো কাৰ হ'ল প্ৰথমতে ভুলটো কৰিলো আমি কাৰণ যদি আমি বিজনেছৰ কাৰণে লোনটো লৈছিলো তেতিয়ালে আমি বিজনেছ কৰিব লাগিছিল বা যদি আমি খেতিৰ কাৰণে লোনটো লৈছিলো তেতিয়ালে আমি খেতি কৰিব লাগিছিল যাৰ পৰা আমাৰ এটা ইনকাম হ'লতেন আৰু সেই ইনকামৰ পৰা আমি লোনটো মাৰিব পাৰিলেতেন দুই নম্বৰতে ভুলটো হ'ল মাইক্ৰ ফাইনান্স কোম্পানী বিলাকৰ মাইক্ৰ ফাইনান্স কোম্পানী বিলাকে জধাই মধাই লোন দিবলৈ আৰম্ভ কৰিলে কিন্তু কাস্টমাৰৰ লোন ৰিপেমেন্ট কৰাৰ মানে লোন পৰিশোধ কৰাৰ ক্ষমতা আছে নে নাই হেতু নাচালে আৰু এটা হ'ল মাইক্ৰ ফাইনান্স কোম্পানী বিলাকে লোন দিলেহে কিন্তু লোনটো দিয়াৰ পাছত ফলো আপ নকৰিলে ফলো আপ মানে ধৰিলে কোনবাজন ব্যক্তিয়ে বিজনেছৰ কাৰণে বা খেতিৰ কাৰণে লোন এটা ল'লে কিন্তু সেই লোনটো লোৱাৰ পাছত ব্যক্তিজনে সঁচাকৈ বিজনেছ কৰিছে নে নাই বা খেতি কৰিছে নে নাই সেইখিনি গৈ পেলাই চেক নকৰিলে আৰু মই ভাবো যদি ফাইনান্স কোম্পানী বিলাকৰ কিছুমান ষ্ট্ৰিক্ট ৰুল ৰেগুলেশন থাকিলেতেন তাৰ মানে যদি তেওঁলোকে লোন দিয়াৰ আগত কলেহেতেন যে আমি অকল বিজনেছ কৰিবৰ কাৰণে লোন দিও বা খেতি কৰিবৰ কাৰণে লোন দিও তেতিয়ালে মই ভাবো লোন লোৱা মানুহৰ সংখ্যা যথেষ্ট কম হ'লহেতেন এতিয়া MFI 2020 ৰ যিখন বিল গৃহীত হ'ল সেই গৃহীত হোৱাৰ পাছত এতিয়া ৰাজ্য চৰকাৰে MFI কোম্পানী বিলাকক নিৰীক্ষণ কৰিব আৰু আগতে RBI কৰি আছিল আৰু এইখিনি হ'ব যেতিয়া বিলখন এক্টলৈ পৰিণত হ'ব MFI বিল 2020 ত কি আছে মই আপোনালোকক একবাৰ কৈ দিছো মাইক্ৰ ফাইনান্স এটা খুলিবলৈ এতিয়া ৰাজ্য চৰকাৰৰ ওচৰত ৰেজিষ্টাৰ কৰাব লাগিব ৰেজিষ্টাৰ নকৰাকৈ লোন দিব নোৱাৰিব আৰু কালেকচনো কৰিব নোৱাৰিব যিয়ে জবৰদস্তি কালেকচন কৰে 6 মাহ জেল বা 10000 টকা ফাইন ভৰিব লাগিব বা দুইটাই হ'ব পাৰে চাহ বাগানত কাম কৰা পাৰ্মানেন্ট ওয়াৰ্কাৰ্ছক 30000 লৈকেহে লোন দিব পাৰিব আৰু এজনতকৈ যদি এটা পৰিয়ালত পাৰ্মানেন্ট ওয়াৰ্কাৰ্ছ বেছি থাকে তেতিয়ালে 50000 লৈকে লোন দিব পাৰিব আৰু অন্য জনসাধাৰণক 1,25,000 লৈকে লোন দিব পাৰিব তাৰ মানে এজন ব্যক্তিয়ে লাগিলে দুটা মাইক্ৰ ফাইনান্স কোম্পানীৰ পৰাই নহক কিয় 1,25,000 লৈকেহে লোন ল'ব পাৰিব
একেজন ব্যক্তিক দুটাতকৈ বেছি মাইক্ৰ'ফাইনেন্স কোম্পানীয়ে লোন দিব নোৱাৰিব তাৰ মানে এজন ব্যক্তিয়ে দুটা মাইক্ৰ'ফাইনেন্স ইনষ্টিটিউচন বা কোম্পানীৰ পৰাহে লোন ল'ব পাৰিব যদি চৰকাৰে নেচাৰেল কেলামিটিজ ঘোষণা কৰে তাৰ মানে যদি চৰকাৰে প্ৰাকৃতিক দুৰ্যোগ ঘোষণা কৰে ধৰি লওক বানপানী বা ভূমিকম্প আদিৰ সময়ত 3 মাহৰ মৰেটৰিয়াম ল'ব পাৰিব মানে 3 মাহলৈকে জনসাধাৰণে লোন ৰেহাই পাব মাফ নহয় কিন্তু ইএমআই নিদিলে বন্ধকত বস্তু ৰাখিব নোৱাৰিব যাৰ পাৰ্মানেন্ট কাম নাই তেওঁলোকক লোন দিব নোৱাৰিব গ্ৰাম পঞ্চায়ত অফিচ বা পাব্লিক অফিস বা পাব্লিক প্লেছত যেটো ডিসিএ নিৰ্ধাৰিত কৰি দিব হেতু জায়গাত লোন ৰিপেমেন্ট বা লোন ঘূৰাই দিব পাৰিব এতিয়া চৰকাৰে মহিলাখিনিক হকা দিবৰ বাবে এটা কৰ্পাস ফান্ড খোলাৰ কথা কৈছে কিন্তু এতিয়া কথাটো হ'ল আমাৰ মানুহখিনি এতিয়া খুব ভাল পাইছে যে আমি লোনৰ পৰা ৰক্ষা পালো হকা পালো ইয়াৰ এফেক্টটো আমাৰ জনসাধাৰণৰ ওপৰত কেনেদৰে পৰিব চাওঁ হওক এতিয়া মই আপোনাক এটা উদাহৰণে সৈতে এটা কথা খুধো ধৰি লওক আপোনাৰ ঘৰত এজন মানুহ আছে বা আপোনাৰ এজন চিনাকি মানুহ আছে যিয়ে কৈছে যে মই এটা সৰু ব্যৱসায় আৰম্ভ কৰিব খুজিছো গতিকে মোক 5000 টকা লাগে আৰু আপুনি কোনো চিন্তা নকৰাকৈ 5000 টকা দিও দিলে কিন্তু যেতিয়া আপুনি দেখিলে যে মানুহজনে আপোনাক পইচা কেইটা ঘূৰাই নিদিলে বা 1000 দিলে বাকি 4000 টকা নিদিলে নেক্সট টাইম যদি মানুহজনে আপোনাৰ ওচৰত পইচা বিচাৰি আহে আপুনি মানুহজনক আকৌ পইচা দিবনে সেইদৰে যদি মই এটা কোম্পানীৰ পৰা পইচা ললো কিন্তু ঘূৰাই নিদিলো কিন্তু সেই কোম্পানীটোত এটা ৰেকৰ্ড থাকে হেতু আছে ক্ৰেডিট ব্যুৰো আৰু যাক আমি সিভিল বুলি চিনি পাওঁ আৰু সেই কোম্পানীটোৰ ৰেকৰ্ডৰ মতে এটো লিখা থাকিব যে আমুকজন ব্যক্তিয়ে ইমানখিনি টকা লৈ পেলাই কিন্তু ঘূৰাই নিদিলে ধৰিলৈছো চৰকাৰে হকা দিলে মানে ধৰিলক কোনবা এজন ব্যক্তিৰ 30000 টকা লোন বাকি আছে লোন মাৰিবলৈ বাকি আছে আৰু চৰকাৰে তেওঁৰ একাউণ্টত 30000 টকা ভৰাই দিলে আৰু এই ব্যক্তিজনে যেতিয়া দেখিলে যে 30000 টকা একাউণ্টত সোমাই গল তেওঁৰ সেই সময়তে কিবা এটা দৰকাৰী বা যিকোনো এটা বস্তু কিনিব লগা পৰিস্থিতি হৈ আছে ঘৰত আৰু তেতিয়া তেওঁ কি কৰিলে 25000 টকা লোনটো মাৰি পেলে 5000 টকা তেওঁ নিজৰ কামত খৰচ কৰিলে তেতিয়া কিন্তু সেই ভুলটো আপোনালোকে আকৌ নকৰিব কাৰণ তেওঁলোকৰ যেতিয়া মই কৈ আহিছো যে এটা সিভিল ৰেকৰ্ড বা ক্ৰেডিট ব্যুৰো থাকে তাত আপোনাৰ সেই ৰেকৰ্ডটো বা সিভিল স্কোৰটো আকৌ বেয়া হৈ যাব আৰু ভৱিষ্যতে যদি আপুনি কিবা এটা কাৰণে লোন ল'ব বিচাৰে তেতিয়া কিন্তু আপোনাৰ লোন পোৱাত যথেষ্ট অসুবিধা হ'ব মাইক্ৰ'ফাইনেন্স হৈছে আমাৰ বিজনেছ এটা আৰম্ভ কৰাৰ প্ৰথম খোজ ধৰি লওক আপুনি 5000 টকা প্ৰথমতে এটা লোন ললে হেতুত খুব ধুনিয়াকৈ মাৰি দিলে তাৰ পিছত আপুনি 10000 টকাৰ কাৰণে এপ্লাই কৰিলে হেতু আপুনি ধুনিয়াকৈ মাৰি দিলে তেনেকৈ আপুনি 50000 টকাৰ কাৰণে এপ্লাই কৰিলে বা 1 লাখ টকাৰ কাৰণে এপ্লাই কৰিলে তেতিয়া আপোনাক বেংকে ধুনিয়াকৈ দিব কাৰণ আপোনাৰ সিভিল স্কোৰ খুব ধুনিয়া ৰেকৰ্ড হৈ আছে গতিকে আমি কি কৰো আমি বিজনেছ কৰাৰ যেটো আমাৰ প্ৰথম খোজ সেই প্ৰথম খোজটোতে আমি গণ্ডগোল কৰো খেলিমেলি কৰো গতিকে আমাৰ বিজনেছ কৰা যেটো ৰাস্তা বা আমাৰ উন্নতি কৰা যেটো ৰাস্তা সেই ৰাস্তাটো আমি নিজে বন্ধ কৰি পেলালো তাৰ মানে আমি কি কৰিলো আমি আমাৰ সোণৰ কণী পৰা হাজনিক আমি মাৰি পেলালো ভিডিওটো যদি ভাল লাগিলে তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব আৰু সকলোলৈকে শেয়াৰ কৰিব যাতে আমি যি ভুল কৰিলো এই ভুল আমি আৰু আগলৈ নকৰো তেতিয়াহলে আজিলৈ আহো ধন্যবাদ